অনুষ্ঠানত বিৰিণা গোষ্ঠীয়ে বৰক্ষেত্ৰী পশ্চিম কালাৰচৰত লুইতৰ বুকুত কবিতাৰ এদিন শীৰ্ষক কবিতা পাঠখন অনুষ্ঠান অনুষ্ঠিত কৰে। বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠকে সভাপতিত্বত কৰা অনুষ্ঠানত কবিতাৰ পৰ্যালোচনা কৰে। সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা কবি নকুল তালুকদাৰে সাহিত্য সংস্কৃতিত বিশেষভাৱে অৰিহণা যোগাই অহা বিৰিণা গোষ্ঠীয়ে অসমে নতুন বছৰক আদৰাৰ লগতে পুৰণি বছৰক বিদায় দিয়াৰ এই মুহূৰ্তত যিটো বালিভাতৰ আয়োজন কৰিছে আৰু এই বালিভাতৰ লগত সংগতি ৰাখি আজি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। সেইটো হ'ল লুইতৰ বুকুত কবিতাৰ এদিন। গতিকে লুইতৰ বুকুত নাৱৰ মাজত যিটো এটা নৈসৰ্গিক প্ৰাকৃতিক পৰিচয় আৰু প্ৰাকৃতিক ছবি, সেই ছবিৰ মাজত কবিতাৰ যি আয়োজন কৰিছে বা 20গৰাকীতকৈ অধিক কবিয়ে কবিতা পাঠ কৰিছে, সঁচাকৈয়ে ইয়াক অসমবাসীৰ কাৰণে বাৰ্তাবহ খবৰ, এটা আনন্দৰ খবৰ, ইতিবাচক খবৰ।